এই পানী এইটো মই ইউটিউবত দিবলৈ কাৰণে কৈছোঁ এয়া ৰাধা দেই আমাৰ মজা ফটো মৰা নাই বহুত কম নি বাৰু ইয়াত পানী খাব লাগে ইয়াত দিগন্ত না কিবা লৈছে আপুনি মই ধৰ্ম কৰিম দেই ইয়াত ভাল লাগিলে এয়া আমাৰ ঘোঁৰাখোৰ আপুনি কিবা লৈছে নি কি লৈছে ঘোঁৰাখোৰ অঁ এয়া বাস্তৱ মেইন দুহাৰ এজন মেইন আঁৰ ধৰা মানুহ এজন মেইন দেই এজন আমাৰ হেৰি আমাৰ কি হয় এইটো গোটেই ঘামি অৱস্থা নাই অৱস্থা নাই ফোন কৰি থাকিবলৈ আছে ইফালে কৈছে বাস্তৱ নাই বিচাৰি ফুৰিছো বাস্তৱ অহাই নাই এতিয়ালৈকে ক'ত গ'ল চাগে দেই বাস্তৱ আহিব লাগে হয়নে মচুমদা বাস্তৱ আহিব লাগে এই আমাৰ দিগন্ত ককাইদেউ আপুনি কি লৈছে মই আজি শুক্ৰাচাৰ্য লৈছোঁ শুক্ৰাচাৰ্য ধুনীয়াকৈ চাম আৰু ন মজা আজি ঘোকটো কছৰ বিপৰীতে শুক্ৰাচাৰ্য মজা পুৰা ব্যস্ত ভাইদা আমাৰ এজন মেইন মানুহ একদম গোটেই মুখখন বন্ধ কৰক বেছি ৰঙা হৈ গৈছে একদম মেইন মানুহ আৰু দেই এইজন আমাৰ গোটেই হৰমনৰ হৰ্তা এইয়া ভৱেশ এই চশমাযোৰ এনেই পিন্ধি আছে ই দেখে বাৰু ভালকে দেই এইয়া শিখৰ আৰু অকল শিখৰ কিবা লৈছা নি তুমি মই এনেই সৰু সুৰা পাৰ্ট এটা গাইছোঁ কি গাইছানো তুমি মই গাইছোঁ ঘোঁৰাখোৰৰ সেনাপতি এ মজা কি লৈছ তই মই নন্দী হা নন্দী ভিংগি আপুনি কি কৰিব এতিয়া ভাওনাখনত পোহৰৰ দায়িত্বত আছে চাগে হয় নাই হা এতিয়া আমাৰ মামা দেই একদম বহুত মৰমৰ মামা এয়া টিকু দেই এনেই পিন্ধিছে চশমাযোৰ এনেই পিন্ধিছে ই দেখে কিন্তু চকুৱেদি গান্ধী পৰিয়ালৰ এইজন অথনি সুদাগাই থকা মানুহ গৰমৰ কাৰণে সুদাগাই আছিলে এইজন নাৰদ এইটো দেহ দেই এয়া পলাইছে চব চেনেলটো ছাবস্ক্ৰাইব কৰাই দিব আৰু আমাৰ দাদুদাৰ চেনেলটো আমাৰ গোলাঘাটৰ এজন সুদক্ষ ভাল এজন শিল্পী তেখেতৰ চেনেলটো যাতে সকলোৱে ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব আৰু ভাল ভাল ভিডিঅ' পাবৰ বাবে আপোনালোকে চাই থাকিব এই চেনেলটো ধন্যবাদ আমি ৰেডি হৈছোঁ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰাই দিব আৰু আমাৰ দাদুদাৰ চেনেলটো আমাৰ গোলাঘাটৰ এজন সুদক্ষ ভাল এজন শিল্পী তেখেতৰ চেনেলটো যাতে সকলোৱে ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব আৰু ভাল ভাল
ভাল ভিডিঅ' পাবৰ বাবে আপোনালোকে চাই থাকিব এই চেনেলটো ধন্যবাদ আমি ৰেডি হৈছোঁ এই অকণমান এজনী নাচিব ছাৰ আপুনি কি লৈছে ধৰ্ম কৰি নাছে দেই ধৰ্ম ন আপুনি কি লৈছে ককাই দিয়ক ঘাটক আজি ভাওনাত মই লগ পাম নিশ্চয় ভাওনাত ন আমিও বহোংগে কওক আমি ইলেক্ট্ৰিক বৰ্ডত আজি বিশ্বকৰ্মা ভাওনা কৰিবলৈ আহিছোঁ ইমান গৰম লাগিছে একদম দখঙি আছে একদম ভিজি গৈছে এনেই অৱস্থাই নাই তাই। আৰু এবাৰ ৰঙাজানত মানে মহাকাল লৈছে হেৰি হয় নৃত্য লৈছে হয় নৃত্য গাটো অকণমান ওপৰফালে দেখুৱাই দিয়া আংখা নাই আংখা কোন লাগে দেখাই দিয়া আমাকো লওক ব্লগত আমি আৰম্ভ কৰোঁ দেই আমি যাওঁ বাই বাই আপোনালোকে গৰমত পুৰা একদম পুৰা সিজি থাকিলেই হ'ল আৰু এতিয়া